গুড মৰ্ণিং সকলোকে। মই ৰাতিপুৱা পথাৰত আছোঁহি দেই। গোটেই ধানবিলাক পোকে খাইছে, সেইকাৰণে মিষ্টাৰ মই দৰৱ মাৰিবলৈ আহিলোঁ। এয়া মিষ্টাৰ দৰৱ মাৰিছে। গোটেই ধানবিলাকত পোকে খালে। পানী হওঁতে পূৰা বানপানী নিচিনা হৈ গ'ল, আৰু এতিয়া পানীয়ে নাই। দেখিছেনে বাৰু? পূৰা গোটেই ৰোৱাখিনি পানী বুৰি গৈছিলে, আৰু এতিয়া পানীয়ে নাই। বৰষুণ যাক দিওঁ নিচিনা কৰে, কিন্তু নাই। বতৰটো এনেকুৱা হৈ থাকে, দিনটো কালিও এনেকুৱা আছিলে, আজিও এনেকুৱা, কিন্তু বৰষুণ যাক নাই। বহুত পানী নায়েই, চব কিমান শুকাই গ'লগৈ, একেবাৰে পানীয়ে নাই। অলপ ক'ৰবাত দ চাইডে অলপ আছে পানী, আৰু বাম চাইডে পানীয়ে নাই। এয়া দেখিছেনে ধানবিলাক কি অৱস্থা হৈছে? ৰোৱাবিলাক পোকে খাইছে। পোকে খাই অৱস্থা নাই। সেয়া চব পোক ধানত পোক লাগিছিলে যে 10 মিনিটো হোৱা নাই, একদম পূৰা পোকখিনি গোটেইখিনি উপঙি আছে পানী। দেখিছেনে? এয়া পোকখিনি মৰিলেই। আৰু পানী থকা হ'লে মাছো পালোঁহেঁতেন। ক'ৰবাত ওলাইছে পানী, য'ত অকণমান বেছিকৈ আছে দনিকণা মাছবিলাক উপঙি আছে। এয়া ধৰিব পাৰিছেনে? এয়া